কি বনাইছা মনো চীজ মেগী ফ্লেমটো অফ কৰি দিছোঁ ইফালে আমাৰ মুনুৱে সত্ৰীয়া নৃত্যৰ প্ৰেক্টিকেল আছে যিহেতু তালুবিলাক মুখস্থ হৈছে নে হৈছে ভালকৈ কৰা হেল্ল' এভৰিৱান কেনেকুৱা সকলোৰে ভালনে আশা কৰোঁ সকলোৰে ভালেই চাগে মোৰো বাৰু ভালেই আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' বনাওঁ বুলি ভাবিলোঁ একচুৱেলি মানে 3-4 মাহ মানেই হৈ গ'ল লং ভিডিঅ' তেনেকৈ বনোৱা হোৱাই নাই আজি মানে এনেই পটককৈ ভাবিলোঁ যে নহয় ভিডিঅ' এটা কৰোঁ এনেই আৰু ভিডিঅ'বিলাক কৰি পেলাই মানে এনেই ভালেই লাগে কিন্তু মানে দিনটো ইমানেই কাম বনত ব্যস্ত হৈ যাওঁ যে মানে কেমেৰাটো ল'বলৈ মানে সময়ে নহয়গৈ সেয়াই এনিৱেজ আপোনালোকৰ ভোগালী বিহু কেনেকুৱা গ'ল জনাব কমেণ্ট ছেকশ্যনত আমাৰো বাৰু ঠিকে ঠাকে গ'ল আৰু ঘৰতে খালোঁ ভোজ ভাত আৰু তেনেকৈ আৰু সমজুৱাকৈ তেনেকৈ খোৱা নাই ঘৰতে আৰু আমি 4জনে মিলি পেলাই খালোঁ সেয়াই আৰু এতিয়া 10:30 বাজিছে মই ব্ৰেকফাষ্ট কৰা হৈ গ'ল আৰু এতিয়া ঘৰৰ কাম বন এনেই কৰি আছোঁ আৰু ঘৰৰ সৰা মোচা যিহেতু সেইবিলাকে কৰি আছোঁ আৰু দিনটো কি কৰোঁ কি নকৰোঁ তাকে আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু শেষলৈকে চাব বুলি আশা ৰাখিছোঁ ঠিক আছে তেতিয়াহ'লে চাই যাব ইফালে আমাৰ মুনুৱে সত্ৰীয়া নৃত্যৰ প্ৰেক্টিকেল আছে যিহেতু সেইকাৰণে এইবিলাক চব মুখস্থ কৰি আছে পাৰিবা নে পাৰিবা তালুবিলাক মুখস্থ হৈছেনে হৈছে ভালকৈ কৰা এইবোৰ চাই মেলি আছে আৰু মোৰ কাপোৰ চাপোৰ ধোৱা হৈ গ'ল এতিয়া ঘৰ মুচিবলৈ আছে কাপোৰ এগাল ধুলোঁ আজি মানে ধেৰ আপোনালোকক দেখুৱাম দেই ৰ'ব এইফালে এতিয়া ঘৰটো মুচি লওঁ ফটাফট 12টাই বাজিব হ'ব এতিয়া আকৌ ভাত পানী বনাবলৈ আছেই মায়ে বাৰু দাইল চাইল পাতিলে মই কিবা এটা বনাব লাগিব আৰু এতিয়া পাকঘৰলৈ আহিছোঁ এইফালে বনাবলৈ লৈছোঁ আলু কণী দম এইফালে পিঁয়াজ কাটি লৈছোঁ এইফালে জলকীয়া বিলাহী এইফালে পিঁয়াজ পাত দেখিলে মানুহ কাটি লৈছোঁ আৰু এইফালে লৈছোঁ মটৰ এনেকৈ আজি বনাওঁ বুলি ভাবিছোঁ আলু কণী দম এনেদৰে খাই পেলাই মোৰ বহুত বেছি ভাল লাগে সেইকাৰণে বনাওঁ বুলি ভাবিলোঁ তাৰপাছতে এইফালে মায়ে দাইল বনালে এয়া দাইল চাইল হৈ গ'ল মই মাত্ৰ এই চব্জিখিনি বনাওঁ আৰু তাৰপাছতে ভাত খাব পৰা হ'ব আমি যিহেতু ৰাতিপুৱা সোনকালে ব্ৰেকফাষ্টটো কৰি দিওঁ যে সেইকাৰণে আমাৰ দুপৰীয়া 1মান বজাত ভাতটো খায়েই দিওঁ সেয়াই তো কেনেকৈনো বনাওঁ আপোনালোকক এনেই চিম্পলকৈ এবাৰ দেখুৱাই দিওঁ বাৰু তেনেকুৱা একো বিশেষ ৰেচিপি নহয় সকলোৱে জানেই আৰু বনাবলৈ তথাপিতো মইনো কেনেকৈ বনালোঁ তাকে আপোনালোকক দেখুৱাওঁ প্ৰথমতে ইয়াতে মিঠাতেল দি দিছোঁ অকণমান জিৰা দিছোঁ এয়া কেইটামান জিৰাও ইয়াতে দি দিছোঁ জিৰাখিনি যিহেতু ফুটি আহিলেই এতিয়া ইয়াতে দিছোঁ পিঁয়াজ জলকীয়াকেইটাও দি দিছোঁ ইয়াতে আৰু এতিয়া ভালদৰে লৰাই লওঁ নিমখ দিছোঁ অকণমান দি দিওঁ হালধি বছ এতিয়া ইয়াতে মই বিলাহীখিনি দি দিছোঁ যিহেতু পিঁয়াজখিনি ৰঙা হ'লেই গতিকে মই ইয়াতে বিলাহীখিনি ইয়াতে দি দিছোঁ মানে বিলাহীখিনি ভালদৰে গলি যাবলৈ অকণমান ইয়াতে পানী দি দিছোঁ এয়া বিলাহীখিনি গলি গ'ল দেখিছেনে এতিয়া ইয়াতে মই মটৰখিনি দি দিছোঁ এতিয়া মই আলুখিনি ইয়াতে দি দিম চব পানীখিনি শুকাই আহিলে সেইকাৰণে আৰু অকণমান গৰম পানী মই ইয়াতে দি দিছোঁ মানে যিমানখিনি আপোনালোকে ডাঠ খাব বিচাৰে আৰু জুলীয়া কৰিব বিচাৰে সিমানখিনিয়ে দিব লাগে মই বেছি পানী দিয়া নাই অকণমানেই দিছোঁ যিহেতু আমাৰ দাইল বনোৱা হৈছেই সেইকাৰণে মানে অকণমান থপথপীয়াকৈ বনাইছোঁ আৰু এয়া প্ৰায় হৈয়ে গ'ল আৰু এতিয়া মই ইয়াতে কণীকেইটা দি দিছোঁ এয়া ফালি লৈছিলোঁ অকণমান দি দিছোঁ আৰু গেছটো অকণমান কমাই দিছোঁ মোৰ যিহেতু আৰু এই পিঁয়াজ পাতখিনি যে একেবাৰে শেষত দি দিম
এতিয়া এইখিনি অলপ দেৰি ঢাকোন মাৰি পেলাই সিজিবলৈ দিম এতিয়া ঢাকোনখন উঠাই পেলাই চাইছোঁ হৈয়ে গৈছে আৰু এয়া একেবাৰে শেষত মই অকণমান মিট মছলা দি দিছোঁ এয়া নিদিলেও কোনো কথা নাই কিন্তু অকণমান দি দিলে আৰু টেষ্টটো অকণমান ভাল লাগে অকণমান দিছোঁ এয়া লৰাই দিছোঁ আৰু আমাৰ হৈয়ে গ'ল প্ৰায় আলু কণী দম আৰু একেবাৰে শেষত এতিয়া মই পিঁয়াজ পাতখিনি দি দিছোঁ হৈ গ'ল এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ বনাই হৈ গ'ল পিছে খাবলৈ কেনেকুৱা হৈছে ক'ম বাৰু আপোনালোকক এয়া ভাত বাঢ়ি ল'লোঁ এইফালে আছে আলু কণী দম এয়া দাইল ভাত জলকীয়া এটা লৈছোঁ এইফালে নেমু টেঙা ভালে হৈছে খাবলৈ এনেকুৱা হৈছে ঠিক আছে খাই লওঁ পিছত লগ পাই আছোঁ এতিয়া 4টাই বাজিব হ'ল আৰু এইফালে পিছফালৰ পৰা গোটেইখিনি কাপোৰ আনিলোগৈ এইবোৰ গোটেই ভৰ্তি হৈ আছে এতিয়া এইখিনি জাপি লওঁ বুলি ভাবিছোঁ পটাপট কাৰণ যদি এতিয়াই যদি জাপি নলওঁ পিছত বহুত বেছি এলাহ লাগে আৰু কাম কৰিবলৈ তেতিয়া মন নাযায় আৰু মানে এইবোৰ কাপোৰ চাপোৰ জাপিবলৈ মন নাযায় সেইকাৰণে বোলো আনিয়ে পটাপট কাপোৰখিনি জাপি লওঁ তাৰপাছতে কি কৰোঁ চাওঁ আপোনালোকৰ বাৰু এনেকুৱা হয় নহয় বাৰু কামবিলাক পিছবেলা সময়ত ইমান এটা কৰিবলৈ মন নাযায় আৰু পিছবেলা কাৰণ মানে অকণমান এলাহ ভাৱ এটা লাগে নহয় জানো মোৰ পিছে তেনেকুৱাই হয় দেই মানে মোৰ পিছবেলা লাহে লাহে মানুহজনী শ্ল' হৈ যাওঁ আৰু কাম বন কৰিবলৈ ইমান মন নাযায় তথাপিতো কাপোৰ যিহেতু আজি বহুত ধুই দিলোঁ যে সেইকাৰণে এতিয়া যদি জাপি নলওঁ পিছত আকৌ জাপিবলৈ মন নাযাব সেইকাৰণে পটাপট এইখিনি জাপি লওঁ এয়া চাহ একাপ বাকি আনিছোঁ 5টাই বাজিলে যিহেতু তো সেইকাৰণে চাহ খাই লওঁ মেৰিগ'ল্ড বিস্কুট আৰু লাল চাহ এতিয়া মুনুৱে বনাইছে আমাৰ মেগী কি বনাইছা মুনু কি বনাইছা মেগী চীজ মেগী বনাব ৱাও এতিয়া আমি চীজ মেগী খাম এইটো চীজ যে অনা কিমান দিন হ'ল নহয় ব্যৱহাৰে কৰা হোৱা নাই সেইকাৰণে তাইক আজি কৈছোঁ মেগী বনোৱা আমাৰ মুনুৱে মেগী ভাল বনাই দেই তাকে এয়া বনাই আছে দেখুৱাই থাকিম বাৰু আপোনালোকক বইল কৰি লৈছে ইয়াতে কি দিলা ৰিফাইন অইল আৰু চীজ হয় নাই চীজটো প্ৰথমতে বনাই ল'ব লাগিব এতিয়া ইয়াতে দিছে মেগী মছলা পেকেটকেইটা 3 পেকেট মেগী বনাইছিলোঁ তো 3টা মেগী মছলা ইয়াতে দি দিছে এয়া হৈ গ'ল আৰু মেগী একেবাৰে ইজি হয় মেগী যিহেতু তো একেবাৰে পটাপট হৈয়ে যায় আৰু খাবলৈও বহুত বেছি টেষ্টি লাগে হয়নে তো এয়া হৈ গ'ল খাবলৈ কেনেকুৱা হৈছে জনাই আছোঁ আপোনালোকক বনাই হৈ গ'ল এয়া কেনেকুৱা হৈছে খাই চাওঁ এতিয়া বঢ়িয়া হৈছে পুৰা চিজি হৈছে খাবলৈ বহুত বেছি টেষ্টি লাগিছে আৰু একেবাৰে চিম্পল হয় বনাবলৈ খুব সহজ পটককৈ হৈ যায় আপোনালোকে এনেকৈ এবাৰ ট্ৰাই কৰি চাব পাৰে যদি চীজ ঘৰত থাকে মানে এনেদৰে চীজ মেগী এবাৰ বনাই খাই চাব পাৰে এতিয়া প্ৰায় 9টাই বাজিলে আৰু এতিয়া ৰাতি ভাত খাবলৈ বহিছোঁ আৰু আজি ভাতত কি আছে আপোনালোকক এবাৰ দেখুৱাই দিওঁ আৰু এইফালে ভাত এইফালে দাংবডি আলু আৰু গাজৰ ভাজি বনালোঁ আৰু এইফালে অকণমান ভুজিয়া লৈ লৈছোঁ আৰু এয়া দালি আৰু এতিয়া খাই লওঁ ভাতকেইটা আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ এতিয়া খাই বৈ অলপ দেৰি বহি পেলাই শুই থাকিম আৰু ঠিক আছে আজি ভিডিঅ'টো ইমানেই আছিলে যদি আপোনালোকৰ আজি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক এটা কৰিব আৰু মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ তেতিয়াহ'লে বাই